নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞান সফুৰা। আজি মই আসাম হিষ্ট্ৰীৰ পুনৰবাৰ আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিব লগা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ হৈছে ৰবাৰ্ট ক্লাইভ আছিল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। নেক্সট প্ৰশ্নটো হৈছে নানা চাহেব কোন আছিল? উত্তৰ হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন নায়ক আছিল। নেক্সট প্ৰশ্নটো হ'ল মোগলৰ শেষ সম্ৰাটজনৰ নাম কি আছিল? উত্তৰ হৈছে দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট প্ৰশ্নটো হ'ল ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু ক'ত হৈছিল? উত্তৰ হৈছে ইংলেণ্ডৰ ব্ৰিষ্টল নগৰত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ হৈছে তক্ষশিলা হৈছে ভাৰতৰ এখন প্ৰাচীনতম বিশ্ববিদ্যালয়। নেক্সট প্ৰশ্নটো হ'ল কুৰুক্ষেত্ৰ ক'ত অৱস্থিত আছিল? উত্তৰ হৈছে কুৰুক্ষেত্ৰ বৰ্তমানৰ পঞ্জাৱ ৰাজ্যত অৱস্থিত আছিল। নেক্সট প্ৰশ্নটো হৈছে প্ৰিয়দৰ্শী কোন আছিল? উত্তৰ হ'ব সম্ৰাট অশোকক প্ৰিয়দৰ্শী বোলা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে সাৰনাথৰ স্তূপ কোনে সজাইছিল? উত্তৰ হৈছে সম্ৰাট অশোকে সাৰনাথৰ স্তূপ সজাইছিল। নেক্সট প্ৰশ্নটো হ'ল আকবৰৰ ৰাজসভাৰ সভাসদ বিখ্যাত সংগীত বিশাৰদজন কোন আছিল? উত্তৰ হৈছে তানসেন হ'ল আকবৰৰ ৰাজসভাৰ এজন সভাসদ আৰু বিখ্যাত সংগীত বিশাৰদ আছিল। নেক্সট প্ৰশ্নটো হ'ল হিমালয়ৰ পাদদেশৰ পৰা বিন্ধ্য পৰ্বতলৈ এই অংশক কি বুলি কোৱা হয়? উত্তৰ হৈছে হিমালয়ৰ পাদদেশৰ পৰা বিন্ধ্য পৰ্বতলৈ এই অংশক আৰ্যাৱৰ্ত বুলি কোৱা হয়। আজিৰ লাষ্ট প্ৰশ্নটো হৈছে ভাৰতত পোনপ্ৰথমে কোনে কামান ব্যৱহাৰ কৰিছিল? উত্তৰ হৈছে ভাৰতত পোনপ্ৰথমে সম্ৰাট আকবৰে কামান ব্যৱহাৰ কৰিছিল। ধন্যবাদ। ভিডিঅ'টো আজিলৈ